আৰু এটা কথা গম পালোঁ যে বৰ্তমান ভেনাছ ম'ৰ আহি পালোহি। শৰ্মাজী বুলি কোৱা জনে এওঁই হয়। পিটিব তোমাক বুজিছা, পিটিব। হেল্ল', গুড মৰ্ণিং ফ্ৰম ৱেষ্ট বেংগল। আমি থকা হোটেলৰ ওপৰৰ পৰা গোটেই NJPখন অলপ এনেদৰে দেখা পোৱা যায়, যিহেতু বৰ মুকলি নহয় তথাপিও এনেদৰে দেখা পোৱা যায়। আৰু আমি জাষ্ট চেক আউট কৰি ওলাই আহিলোঁ হোটেলৰ পৰা এতিয়া আকৌ ওলাইছোঁ ভেনাছ ম'ৰলৈকে। আগৰ ভিডিঅ'টোত যিহেতু গম পালে যে আমি NJP আহি পাইছিলোঁ। ইয়াৰ পৰা যিহেতু পানী টেংকিলৈ বাছ পোৱা নাযায়, বাছৰ কাৰণে হয়তো আমি NJP ষ্টেচন যাব লাগিব আৰু নহয়তো ভেনাছ ম'ৰলৈকে যাব লাগিব। হোটেলৰ কৰ্মচাৰীজনে কোৱা মতে ভেনাছ ম'ৰৰ পৰা আমি পানী টেংকিলৈ বাছ পাই যাম, সেয়েহে তাৰলৈকে যাব ওলাইছোঁ। আমি বৰ্তমান ভেনাছ ম'ৰ আহি পালোহি। এয়া আমি চাহ অলপ অৰ্ডাৰ দিছোঁ, চাহ দি খাই পেলাই এই পানী টেংকিৰ কাৰণে ওলাই যাম না। এয়া বহি আছে আমাৰ ডেকা। আমি ভেনাছ ম'ৰৰ পৰা গাড়ীত উঠি আহি আছোঁ। আচলতে NJPৰ গাড়ীবোৰো গুৱাহাটীৰ চিটি বাছৰ দৰেই হয় দেখাত, বা যিটো স্পীড সিহঁতৰ সকলোবোৰ তেনেকুৱাই। আচলতে একদম কিমান স্পীডত যায়, কেনেকৈ যায়, সিহঁতেও সেই মানুহ পালে একদম জেগাত ৰখাই দিয়ে, তেনেকুৱা ধৰণৰ একেই প্ৰায় ছেইম। আৰু ইয়াত দেখিছে আমি তলৰ দলংখন দি গৈ আছোঁ। যিহেতু মেইন হাইৱেৰ দলংখন বনাই থকাৰ বাবে কাষৰ এই ৰাস্তাটোৰেই আমাৰ গাড়ীবোৰ গৈ আছে, আৰু আহোঁতে মানে মেইন হাইৱে দি আহে, কিন্তু যাওঁতে এই কাষৰ ৰাস্তাটো। আমি আহি বৰ্তমান নক্সলবাৰী চেণ্টাৰ পালোঁ। যিটো নক্সলবাৰী বুলি ক'লে মানে এনেকুৱা লাগে যেন যে চিনেমাবিলাকত থাকে নক্সলবাৰী, নক্সল টাইপৰ, সেই তেনেকুৱা এটা ভাৱ হয়। আমি আহি জাষ্ট পানী টেংকি পালোঁহি। ইয়াৰে টমটমত উঠি লৈছোঁ যে টমটমে আমাক ইণ্ডিয়া বৰ্ডাৰ যোৰ আছে, ইণ্ডিয়া বৰ্ডাৰলৈকে লৈ যাব। আমি এই বাওঁফালেদি যাব লাগিব, আমি এইফালে বাওঁফালেদি যাব লাগিব। আমি এইখন বাছতেই আহিছিলোঁ, ঠিক আছে। আমি এতিয়া এইটো ৰাস্তাত যাব লাগিব। এইখিনি বৰ্ডাৰ লাইন, যিহেতু ইয়াত ভিডিঅ' কৰাটো বন্ধ, আচলতে ভিডিঅ' কৰিবলৈ নিদিয়ে আমাক, সেয়েহে আমি পাৰ হোৱাৰ সম্পূৰ্ণ ভিডিঅ'টো ইয়াত দেখুৱাব নোৱাৰিম। আমি জাষ্ট আহি পালোঁ এয়া বাছ ষ্টেণ্ড। এতিয়া ইয়াৰ পৰা গভৰ্ণমেণ্ট হস্পিটেল যাব ওলাইছোঁ। আমি জাষ্ট গাড়ীত বহিছোঁ আৰু এতিয়া যাবলৈ গভৰ্ণমেণ্ট হস্পিটেলৰ ফালে। মেজিক চলে ইয়াৰ পৰা, ইয়াতে মেজিক পাই যায় গভৰ্ণমেণ্ট হস্পিটেললৈকে, কিন্তু এইবোৰ নাযায়। বৰ্তমান আমি আহি এখন হোটেল পালোঁহি। হোটেলখনৰ নাম শৰ্মাজী হোটেল। এতিয়া এয়া মোৰ সন্মুখত দেখিছে মেচি আই হস্পিটেল, যিখন গভৰ্ণমেণ্ট হস্পিটেল হয়, তাতে চকু দেখুৱাবলৈ যাম। আমি এতিয়া আগবাঢ়ি আহি আছোঁ হস্পিটেললৈ যাবলৈ। এয়া চাওঁ কিমান কি কৰিব লাগে, জনাম বাৰু কি কৰিব লগা হয়। এতিয়া বাকীখিনিতো গম পালে। পানী টেংকিৰ পৰা আমি আহিলোঁ যিটো বৰ্ডাৰ লাইনৰ পৰা মেজিক ল'লোঁ। মেজিক লৈ পেলাই আহিলোঁ আমি মেচি হস্পিটেললৈকে, তেওঁলোকে লৈ আহে মেজিকবিলাকে। এতিয়া তাকে তাৰপিছত ভিতৰলৈ যাওঁ কি হয়, ঠিক আছে। এণ্ট্ৰেঞ্চ হয়, এণ্ট্ৰেঞ্চত আমি সোমাইছোঁ। আমি হস্পিটেলৰ ভিতৰত সোমাই আহি এয়া দেখিছে টিকেট কাটি ল'ব লাগিব। টিকেট কাউণ্টাৰ এয়া আপোনাৰ পে' ৰেজিষ্ট্ৰেশ্যন বুলি য'ত লিখা আছে দেখিছে, তাতে আমি টিকেট কাটিব লাগিব। এতিয়া যিহেতু আজি আমি দেৰিকৈ পাইছোঁ, সেইকাৰণে এতিয়া মানুহ কম আছে, কিন্তু সোনকালে হ'লে মানুহ বহুত ভিৰ হৈ থাকে। বৰষুণো আহিলে, বৰষুণ অহাৰ কাৰণে আমি কি কৰিব লগা হ'ল, আমি ভিতৰত বেলেগ ফালৰ পৰা অলপ সোনকালে আহিবলগীয়া। আমি লাইন চাইন ধৰা নাই, আমি ডাইৰেক্ট চুকে কাণে ভিতৰেদি আহিলোঁ, ডাইৰেক্ট কব্জা কৰিছোঁ। এনেই 3 নম্বৰ গেটখন বন্ধ কৰিছে। বন্ধ কৰাৰ কাৰণ এটা হৈছে লাঞ্চ ব্ৰেক। আমি লাঞ্চ ব্ৰেক হ'লেও আমি এজন মানুহে ক'লে আমাক যে এইফালে গ'লেও আৰু বেলেগ এটা মেইন গেটেদি আহিলে বোলে খোলা থাকিব, সেয়েহে আমি মেইন গেটেদি আহি পেলাই ওলালোঁ। এতিয়া লাইনত বহি আছোঁ, কিমান দেৰি চাওঁ। এইটো মেচি হস্পিটেলৰ বেক চাইড ভিউ। এইখন কেণ্টিন।
ইয়াতে মানে ভাত মাছ যি খাব বিচাৰে চব পায়, কিন্তু ইণ্ডিয়াৰ কাৰেঞ্চিত 100 টকা, যিটো ভেজ হয়। আমি আৰু এদিন থাকিবলগীয়া হোৱাৰ কাৰণটো এটাই যে লেন্সৰ কাৰণে অলপ যোগাৰ কৰা হৈছিলে, কিন্তু এতিয়া বৰ্তমান চাওঁ কি হয়। এতিয়া আজি বেক হোৱাৰ কথা আছে NJPলৈকে, তাকে বাছ এতিয়া মেজিকত যাব লাগিব। মেজিকত গৈ মেলি চাওঁ, মেজিকত তালৈকে আমি কাকোৰ ভিতৰলৈকে যাব লাগিব। তাৰপিছত আমি পানী টেংকিৰ পৰা আকৌ গাড়ী লৈ পেলাই শিলিগুৰিলৈকে যাম। এইটো আমাৰ হোটেল ৰুম আছিলে, যিটো 500 টকীয়া আছিলে, 500 টকীয়া। এয়া এইটো হোটেল ৰুম, ইয়াৰ পৰা গৈ এনেকৈ ভিউটো দেখি পায়। ग्लास तो फाइबर का होना ठीक है, नहीं मोटा हो। আজি আমাৰ উভতনি দিন, যিহেতু আজি 3 নম্বৰ দিন আমি উভতি যাব ওলাইছোঁ। তথাপিও তাৰ আগতে আমি এটা দেখাব বিচাৰিছোঁ যে এয়া দেখিছে মানুহ ইমান এয়া লাইন পাতি আছে টিকেট কাটিবৰ কাৰণে। প্ৰায় সময় হৈ গ'ল আমাৰ ইণ্ডিয়ান টাইম হিচাপত 9:10, কিন্তু নেপালী টাইম হিচাপত আপোনাৰ নেপালৰ মতে এইটো আৰু 15 মিনিট আগুৱাই যায়, 9:30 বাজিব হ'ল। এয়াই এনেকেই চাই আছে। এতিয়া আৰু এটা কথা গম পালোঁ যে ইয়াতো স্কুল আছে। ইয়াত দেখিছে পিছফালে, আমাৰ পিছফালে স্কুলৰ ল'ৰা ছোৱালী গৈ আছে। সেই সিহঁতে স্কুল তাৰমানে নেপালতো স্কুল আছে আৰু স্কুলত ল'ৰা ছোৱালীয়ে পঢ়ে। তাকে আমি গম পালোঁ এতিয়া, তাকে আপোনালোকক জনাব বিচাৰিলোঁ। বেয়া নাপাব কথাটো কোৱা কাৰণে। মই অকলে কওঁ নেকি? কিনে দেখিলা এজনী ছোৱালীও ধুনীয়া নেদেখিলোঁ। তাক নেপালত ছোৱালী চাবলৈ আহিছে নে চশমা বনাবলৈ আহিছে? এই হা কি সুধিছে? এই নেপালত ছোৱালী চাব আহিছে নে চশমা বনাবলৈ আহিছা? এইখন দোকানত দেখিছে, দোকানখন দেখা নাই ন? এই বালাজী যে অপ্টিকেলখন আছে, এই তাতে বনাব দিছে। তাৰপৰা আমি আহি আছোঁ ইয়াতে, পূৰা ইয়াতে এনেকৈ আহি আছোঁ, ৰখি আছোঁ। আপোনাৰ তাতে পঠাই দিম আৰু। হ'ব। এই হোটেলতে আমি থাকিলোঁ এদিন, তাকে তেওঁ শৰ্মাজী বুলি কোৱা জনে এওঁই হয়। ঠিক আছে। আমি জাষ্ট বৰ্ডাৰ আহি পালোহি, নেক্সট উভতি আহি এতিয়া অলপমান বজাৰ কৰিলোঁ। এয়া কিবা কিবি ল'লোঁ, মটন চটন পিটিব তোমাক, বুজিছা? পিটিব বৰ্ডাৰ আহি পাইছোঁ। এতিয়া বৰ্ডাৰ ইফালেতো আমাক ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে ইয়াতে সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো। ঠিক আছে, নেক্সট লগ পাম আকৌ ক'ৰবাত যদি ফুৰিবলৈ যাওঁ। নতুন বস্তু এটা ট্ৰাই কৰিলোঁ। এবাৰ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, যি কৰে আৰু কৰিব। ঠিক আছে।